দোকানলৈ আহিছে, দোকান বন্ধ তাৰপিছত এতিয়া কটীয়া নিমুকামাৰ বহি আছে। কি কেলৈ বহি আছে তই এতিয়া? মাছ এখিনি লৈছোঁ দোকান বন্ধ ন, এৰি বহি মোবাইল চাই আছে। সেইপিনে দুটি খালত পৰি আছে মিছা মাছ, 200 টকা মিছা মাছ। এইটো কেনেকৈ খাম? বাচিবগৈ কেনেকৈ খাম? বিলাহী ল'ব আকৌ, বিলাহী কিনিব ন। বিলাহী খাওঁ নহয়, বিলাহী কেইটা বহুত দাম ন। বিলাহী কাইলৈ পৰখিলে সোণাৰী দোকানত ইমিন বিকিব এতিয়া। মানে আমাৰ পুৰণা ফ্ৰিজ এটা ল'লে, তাকে কটীয়া পাৰ্টি দে বুলি কৈ আছে। এতিয়া কি হয়, পাৰ্টি দিয়ে নে নিদিয়ে? আৰু নেপাব লাগিলে চাবিও কিনো কটীয়া কেক কেক লাগে ন? তোক কি লাগে? এতিয়া পাৰ্টি লাগিব। বহাগত ঘৰলৈ যাম ন, ইমান ডাঙৰ হ'ব নাই। বাৰ্থডে তাৰপৰা ইয়াৰ মানুহজনে কেক এটা বনাই তোক দিব নি? পূৰ্ণ চাই পিনে চাই পূৰ্ণ দিবনে নিদিয়ে? কেক বনাই নিদিওঁ। সেই কি হয় কেক বনাই এইবোৰ নাই মোক। বিলাহী ফটো কৰি মাৰি লৈছোঁ দিয়া। বিলাহী লোৱা ফটো কৰি মাৰি ল। ইয়া 140 টকা কিলো বুলি কৈছোঁ। তাকে পুনৰ কৈছোঁ 3 কেজিমান লৈ লওঁ বোলো, মিছা মাছটো যেনে খাওঁ। আমি মানুহ নিচিনা বিল টকা ল'ম আজি নেকি পূৰ্ণ? কিমান? 250 গ্ৰাম। দুটকীয়া বিলাহী 140 টকা কিলো এতিয়া। দিয়া BMW চাবি দেখিছে না? সেইটো চা। এইটো হ'ল BMW চাবি, চাই লওক। লগৰটো লুকুৱাই থৈছে, কোনোবাই চুব লাগিব বুলি। গম পালি নাই? সেইটো কথা। আজি দেখিলে লখু মোনাটো দি লৈ পিনে কুটু গৈ আছে নি তই? হে মোলৈ চা কিমানডাল লৈ আহিছোঁ মই। সেইডাল দেখিছ নাই? বাকীকেইটা লেকচাৰ মাৰি আহি আছে। মোনা এডাল মোক দি দিলে আজি সেইকাৰণে। হয় মই নোৱাৰোঁ হয়, কটীয়া সদায় পাল মাই মোনা সৰু ল'ৰা পাই কষ্ট দিছোঁ। কি কৈছে তোক? সৰু ল'ৰা পাই কি কৈছোঁ? কটীয়া মানুহ এটা বিৰাট কাম নাথাকোঁ বুলি কওঁ আমাৰ লগত। সেইটো নাযায়। লাষ্ট ক'ত লাগে কৈ দে, ডাইৰেক্ট লাষ্ট লগাই ল'ম। লাষ্ট লগা জেগাডোখৰ ক'ব। ডাইৰেক্ট লাষ্ট লগা জেগাডোখৰ কোনোবা ক'ব লাগে ক'ত লাগে লাষ্ট। সেই ৰুমৰ পাই গ'লোহি। মিছা মাছটো বাচি লওঁ এতিয়া ধুনীয়াকৈ। ধূপ এটা জ্বলাই লৈছোঁ, নহ'লে মই তামাম কাম বনাই এতিয়া। কটীয়া খুলি আছে মিছা মাছটো। বাকলি দেখি নহয়, বাকলি এনেকৈ বাকলি বুলি ইয়াত থৈ যাব লাগিব। গম পালি নাই? এনেকৈ হাতত সোমাই নহ'ব, কাটিব কৰি দেখিলে। গুচা দে। মোৱাটো মানে কি? মোৱাটো সেই যোনটো মালডাল যে কাটিলে হ'ল। আৰু ঠাণ্ডা বিচাৰি দিলোঁ, সেই মাছটো লাগিলে বাকলি গুচাই দিলোঁ দেই। তেল দিলোঁ। সেয়াই মাছ মিছা মাছ ৰেডি কৰি থৈছোঁ। তাৰপিছত দামি চব্জি আছে, বিলাহী পূৰ্ণ তাৰ বনাম ন। ধুনীয়াকৈ অলপ ধুনীয়াকৈ দিবা। কেনেকুৱা লাগিছে ইমান দামী বস্তু কাটি আছে? বঢ়িয়া লাগিছে। কাটিবলৈ পইচা পৰালৈকে লাগিছে।
বুঢ়া বিলাহী কাটোতে আজি পইচা পকা নিচিনা লাগিছে আৰু লাগিব 3টা বিলাহী আনিছোঁ 35 টকা হয় না 3টা বিলাহী 35 টকা পুৰা উতলি আছে মাছটো টেষ্টি হ'ব মিছা মাছ TSTY হ'ব এবাৰ এইটোত গৈ বিলাহী দি একদম চালত বনাই ল'ম তাৰপিছত খাম আৰু মই জানো খাবলৈ কোৱা অভ্যাস নাই মানে ঘৰৰ দিয়া মা আৰু মাইক একদম দি খোৱা মানে নেকি কি দিয়ে এটা পানী খাই যাব আছে যোৱা উঠিছে পটক নিমখ বিলাহীটো লাগি গৈছে দেই কৃষ্ণ জানুৱাৰী ফেব্ৰুৱাৰী মাহত 2টকীয়া বিলাহী এতিয়া 140 টকা আছে তো এতিয়া হৈছে নহয় চাই লওঁ 5 মিনিটমান টাইম হৈ গ'ল চাব লগা এতিয়াও অফ কৰিব পাৰি বাকী ভাত চাত খাওঁ আৰু আমি গোটেইখনে আজিলৈ মানে আৰু বাই বাই